নমস্কাৰ আসামিছ এমচিকিউ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজি আপোনালোকলৈ এটা ডাইৰেক্ট এক্সামিনেশ্যন ৰিক্ৰুটমেণ্টৰ আপোনালোকৰ এপ্লিকেশ্যন হৈ আছে, এপ্লাই হৈছে। আপোনালোকে কিদৰে এপ্লাই কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, আৰু মোবাইলতে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিদৰে এপ্লাই হ'ব, সকলোখিনি এইটো ভিডিঅ'ত জনাম। গতিকে চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু বেলেগনো প্ৰেছ কৰিব, যাতে মই দিয়া ভিডিঅ' আপোনালোকে সোনকালে পায়। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 ইয়াত আপোনালোকৰ টোটেল পোষ্ট আছিলে 26,161টা। গেট 3 আৰু গেট 4ৰ পোষ্ট আছিলে। ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আপোনালোকে ইয়াত গৈ লিংকত ক্লিক কৰিব, এপ্লিকেশ্যন লিংকত ক্লিক কৰিব। গেট 3 বা গেট 4 লিংক আছে। গেট 3 যদি আপুনি কৰিম বুলি হয় গেট 3 লিংকত ক্লিক কৰিব পাৰিব, আৰু যদি গেট 4ৰ হয় তেন্তে গেট 4ত আপোনালোকে ক্লিক কৰিব পাৰিব। তাৰপিছত আপোনালোকে আহিব, আৰু নেক্সট বটনটো আছে। ইয়াত আপোনালোকৰ কিছুমান গাইডলাইন দিয়া আছে, আপোনালোকে গাইডলাইনবোৰ পঢ়ি ল'ব। ইয়াত গাইডলাইনবোৰ দিয়া আছে, আপোনালোকে বা ডকুমেণ্টবোৰ কিদৰে আপলোড কৰিব লাগিব, কেনেকুৱা ধৰণৰ আপলোড কৰিব লাগিব, এইখিনি সকলোখিনি গাইডলাইন দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত আপোনালোকে নেক্সট কৰিব, নেক্সট বুটানটো ক্লিক কৰিব। শ্ল' মাৰিছে অলপ। তাৰপিছতে ইয়াৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন দিছে। প্ৰথমে ইয়াত সুধিছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ এমপ্লয়মেণ্ট এক্সটেনশ্যন নাম্বাৰটো সুধিছে, নাম্বাৰটো দিব। তাৰপিছত মোবাইল নাম্বাৰটো দিব, মোবাইল নাম্বাৰটো দি ইয়াত চেণ্ড OTP টিপিব। চেণ্ড OTP পিছত আপোনালোকৰ এটা OTP আহিব, OTPটো ক্লিক কৰিব। তাৰপৰা OTPটো ভেৰিফাই কৰি আপোনালোকে নেক্সট কৰিব। নেক্সট কৰিলে আপোনালোকৰ আকৌ লগ ইন কৰিব। লগ ইনত আপোনালোকে নেক্সট কৰিলে যিটো মোবাইল নাম্বাৰটো দিব, আৰু তাতে আপোনালোকৰ পাছপৰ্ট সুধিব। পাছপৰ্টটো আপোনালোকে এনেকৈ হয়তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বা মোবাইল নাম্বাৰটো দিবলগীয়া হ'ব পাৰে। মই যিহেতু এপ্লাই কৰা নাই, আপোনালোকক দেখাবৰ কাৰণে এইখিনি দেখালোঁ। গতিকে সেনেকৈ লগ ইন কৰি আপোনালোকৰ এপ্লিকেশ্যনখিনি কৰি যাব পাৰিব। লাষ্টত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। যদি মোবাইলত নকৰোঁ বুলি ভাবে তেন্তে ওচৰৰ অনলাইন দোকানত গৈ আপোনালোকে কৰিব পাৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানে। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।